আহিছো বাতৰি শেষ অংশলৈ। কাৰ্বি আংলঙৰ প্ৰতিভাৱান জুডো খেলুৱৈ পূজা বসুমতাৰী নিৰ্বাচিত হৈছে ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া জুডো প্ৰতিযোগিতাৰ বাবে। কিন্তু পূজাৰ সন্মুখত হেঙাৰ হৈ থিয় দিছে আৰ্থিক দুৰৱস্থাই। বিশ্বৰ প্ৰেক্ষাপটত জিলিকিবলৈ পূজাক লাগে এতিয়া চৰকাৰৰ সহায়। উৰুখা বজাৰ পৰাই জগত জিনাৰ সপোন দেখিছে কাৰ্বি আংলং জিলাৰ লাংহিনৰ এগৰাকী জুডো খেলুৱৈয়ে। নাম পূজা বসুমতাৰী। হয়, এইগৰাকী প্ৰতিভাৱান অসম কন্যা নিৰ্বাচিত হৈছে এখন আন্তঃৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ। ভাৰতক প্ৰতিনিধিত্ব কৰি কাৰ্বি আংলঙৰ পূজা বসুমতাৰীয়ে সুদূৰ ইংলেণ্ডত খেলিবলৈ সাজু হৈছে। কিন্তু এই ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে আৰ্থিক দুৰৱস্থাই। উৰুখা বজাৰ পৰা জগত জিনাৰ লক্ষ্য লোৱা পূজাক লাগে চৰকাৰৰ সহায় সহযোগিতা। ইচ্ছা কৰিলে হৃদয়বানজনেও আগবঢ়াব পাৰে সহায়ৰ হাত। কাৰণ এইগৰাকী প্ৰতিভাৱানক সহায় কৰিবলৈ আগবাঢ়ি আহিছে লাংহিন ক্ৰীড়া সন্থা। ইতিমধ্যে লাংহিন অঞ্চলত বেনাৰ পোষ্টাৰ আঁৰি তেওঁলোকে পুঁজি সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। কাৰণ ইংলেণ্ডলৈ অহা যোৱাৰ বাবদ খেলুৱৈগৰাকীয়ে ব্যয় কৰিব লাগিব প্ৰায় 1.5 লাখ টকা। পূজা বসুমতাৰীৰ কাৰণে আমাৰ যেটো চৰকাৰ কাউন্সিলে হওক বা অসম চৰকাৰে হওক আমাক পূজা বসুমতাৰীৰ কাৰণে আৰ্থিক অৱস্থা ঠিক কৰিবৰ কাৰণে সাহায্য কৰিবৰ কাৰণে মই আহ্বান জনাইছো। 2018 চনত মুম্বাইত অনুষ্ঠিত খেলো ইণ্ডিয়াৰ যোগেদি ৰাষ্ট্ৰীয় স্তৰত সফলতা অৰ্জন কৰিছিল পূজা বসুমতাৰীয়ে। 2012 চনত খেলাৰ জৰিয়তে তাই ইনফলৰ চাই একাডেমি জুডো খেলিবৰ কাৰণে সুযোগ পাইছিলে। আৰু বৰ্তমান তাই ভূপালত কঠোৰ পৰিশ্ৰম কৰি আছে, অনুশীলন কৰি আছে। দিন হাজিৰা কৰি অশেষ কষ্টৰে পিতৃ মাতৃয়ে ডাঙৰ দীঘল কৰা পূজাই কমনৱেলথ জুডো চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব। অহা 25 ছেপ্টেম্বৰৰ পৰা ইংলেণ্ডত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টখনত 57 কেজি শাখাত ভাগ ল'ব পূজাই। এনে এগৰাকী প্ৰতিভাৱানক আগুৱাই নিয়াৰ দায়িত্ব এতিয়া চৰকাৰৰ। সহায় কৰক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদেও। কেমেৰা পাৰ্চন অমিতৰ সৈতে হাওৰাঘাটৰ পৰা ৰূপক দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।